হেল্ল' বন্ধুসকল, মই ইনামুল আছাম ভইচ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত আলোচনা কৰিম অনলাইন এক্সামিনেশ্যন ফৰ্ম ফিল আপ TDC ফাৰ্ষ্ট চেম, থাৰ্ড চেম এণ্ড ফিফ্থ চেম ৰেগুলাৰ এণ্ড এৰিয়াৰ 2018 কেনেকৈ ফৰ্ম ফিল আপ কৰিব পাৰি। তাৰ আগতে মোৰ চেনেলত যদি কোনোবাই নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক। লগতে ৰাইট ছাইডত থকা বেল আইকনত টিপক যাতে মই আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সকলোৰে আগত পায়। এতিয়া চাওক কেনেকৈ অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰি। এক্সাম ফৰ্ম ফিল আপ কেনেকৈ অনলাইন ফিল আপ কৰিব পাৰি। প্ৰথমে চাৰ্চ কৰিব GUExamform.com। মই লিংকটো ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে তাৰ পৰা ডাইৰেক্ট যাব পাৰিব। গতিকে চাৰ্চ কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। অহাৰ পিছত তলত চাওক নিউ ইউজাৰ আৰু ৰেজিষ্টাৰ ইউজাৰ দুটা আছে। গতিকে এই দুটা অপশ্যনৰ যিকোনো এটা চুজ কৰিব লাগিব। যদি নতুন হয় নতুন ইউজাৰটো ক্লিক কৰিব লাগিব আৰু ৰেজিষ্টাৰ ইউজাৰ হ'লে ID পাছৱৰ্ডটো এটা বহাব লাগিব। আৰু এটা কথা ইয়াতে লিখা আছে ছেমিষ্টাৰ 1 এৰিয়াৰ এণ্ড ড্ৰপ আউট বেচ 2013-16, ছেমিষ্টাৰ 3 এৰিয়াৰ এণ্ড ড্ৰপ আউট বেচ 2013-16, ৰেপিড বেচ 16 অনলি, ছেমিষ্টাৰ 5 ৰেগুলাৰ বেচ 2016 এণ্ড এৰিয়াৰ 2013-15। গতিকে ইয়াত অনলি ৰেগুলাৰ কেৱল থাৰ্ড চেম আৰু ফিফ্থ চেমৰ হ'ব। বাকী ফাৰ্ষ্ট চেমৰ ৰেগুলাৰটো অন্য এটা ছাইট আছে GUPortal.in হ'ব। গতিকে মই যেনিবা থাৰ্ড চেমৰে কৰিম। গতিকে এতিয়া নিউ ইউজাৰটো ক্লিক কৰিছোঁ। তাৰপিছত চাওক হয় নিউ ইউজাৰটো ক্লিক কৰিছোঁ। এতিয়া এনেকুৱা আহিব। অহাৰ পিছত লোড লৈ আছে, হয় এনেকুৱা আহিব। অহাৰ পিছত আপোনাৰ এইটো ফৰ্মটো ফিল আপ কৰিব লাগিব। এতিয়া নেমটো লিখিব লাগিব। মই কেণ্ডিডেটৰ নেমটো লিখিছোঁ। ইয়াতে কেণ্ডিডেটৰ ইমেইলটো দিব লাগিব। ইমেইলটো মই লিখিছোঁ। ইয়াতে মোবাইল নম্বৰটো দিব লাগিব। মোবাইল নম্বৰটো মই লিখিছোঁ, হয়। আৰু এটা কলেজ কোনটো ডিষ্ট্ৰিক্টৰ হয়, মই যিটো বৰপেটা ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰিছোঁ। ছিলেক্ট কৰাৰ পিছত আকৌ ৰিফ্ৰেছ ল'ব, অলপ সময় ল'ব। সময় লোৱাৰ পিছত এতিয়া কলেজ নেমটো ছিলেক্ট কৰিব লাগিব। কলেজ নেমটো ছিলেক্ট কৰিবলৈ এতিয়া মই লুইতপৰীয়া কলেজটো ছিলেক্ট কৰিছোঁ। আৰু মিডিয়াম অফ এক্সাম কোনটো মিডিয়ামত আছামিছ, মই আছামিছটো ছিলেক্ট কৰিছোঁ। আৰু ডিক্লেৰেশ্যনটোত ক্লিক কৰি আকৌ চেণ্ড OTP মাৰিব লাগিব। চেণ্ড OTP মৰাৰ পিছত এনেকুৱা ধৰণৰ এটা OTP যাব মোবাইল নম্বৰটো, যিটো মোবাইল নম্বৰ ইয়াতে দিয়া হৈছে। আৰু OTPটো এটা বহাব লাগিব। বহাই ভেৰিফাই OTPত ক্লিক কৰিব লাগিব। ভেৰিফাই OTPত ক্লিক কৰিছোঁ। ভেৰিফাই OTPত ক্লিক কৰাৰ পিছত অলপ টাইম ল'ব। টাইম লোৱাৰ পিছত ৰিফ্ৰেছ হয়, লগ ইন কৰিব দিব। থেংক ইউ ফৰ ৰেজিষ্টাৰ, প্লিজ লগ ইন ইউজিং দ্য ইউজাৰ ID এণ্ড পাছৱৰ্ড চেণ্ড ইউৰ ইমেইল ID অৰ SMS। গতিকে ইমেইলত ইউজাৰ ID আৰু পাছৱৰ্ডটো চেণ্ড কৰি দিছে। আৰু তাৰ পৰা লৈ এতিয়া ক্লিক টু লগ ইনত ক্লিক কৰি তাতে ক্লিক কৰিব লাগিব। লগ ইনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে ইউজাৰ ID আৰু পাছৱৰ্ডটো লিখিব লাগিব। ইউজাৰ ID যিহেতু জিমেইলৰ পৰা চাই মই ইয়াতে লিখিছোঁ। কি ইউজাৰ ID, হয় লিখিছোঁ। লিখাৰ পিছত ইয়াতে পাছৱৰ্ডটো লিখিব। পাছৱৰ্ডটো যিহেতু জিমেইলত আহিব, জিমেইলৰ পৰা চাই ইয়াতে লিখিব লাগিব। হয় মই পাছৱৰ্ডটো লিখাৰ পিছত লগ ইন মাৰিছোঁ। লগ ইন মৰাৰ পিছত অলপ সময় ল'ব। ঠিক আছে, ৰিফ্ৰেছ হোৱাৰ পিছত এতিয়া আহিছে। অহাৰ পিছত এতিয়া চাওক আগত যিখিনি লিখা হৈছিল সেইখিনি নেবাৰ মাৰি দিছোঁ, এইটো ছেভ কৰা নাই। লিখা আছিল সেইখিনি আহিছে। অহাৰ পিছত ঠিক আছে নে নাই চাই নেক্সট মাৰিব লাগিব। নেক্সট মাৰিছোঁ। নেক্সট মাৰাৰ পিছত অলপ ৰিফ্ৰেছ হ'ব। ৰিফ্ৰেছ হোৱাৰ পিছত অলপ সময় নেটৰ প্ৰব্লেম, গতিকে অলপ সময় লয়। ৰিফ্ৰেছৰ পিছত এনেকুৱা আহিব। হয় ইয়াতে জেণ্ডাৰটো ছিলেক্ট কৰিব লাগিব। জেণ্ডাৰ ফিমেল, গতিকে মই ফিমেলটো ছিলেক্ট কৰিছোঁ। আৰু কেষ্ট জেনেৰেল ছিলেক্ট কৰি এতিয়া ফাদাৰ্ছ নেম লিখিব লাগিব। ফাদাৰ্ছ নেমটো লিখাৰ পিছত হয় মই ফাদাৰ্ছ নামটো চাই আছোঁ, যিয়ে নহওক মই ফাদাৰ্ছ নামটো লিখিছোঁ। হয় ফাদাৰ্ছ নামটো লিখাৰ পিছত এতিয়া মাদাৰ্ছ নাম লিখিব লাগিব। মাদাৰ্ছ নাম ডকুমেণ্টছ চাই লিখিব লাগে, গতিকে অলপ কেয়াৰফুলি চাব লাগিব যাতে ভুল নহয়। হয়
হয় ঠিক আছে মই লিখিছোঁ লিখাৰ পিছত এতিয়া নেক্সট মাৰিব লাগিব হয় নেক্সট মাৰিছোঁ নেক্সট মাৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব এতিয়া জিও ৰেজিষ্ট্ৰেশ্যন নম্বৰটো লাগিব প্ৰথমত একাডেমিক ডিটেইলছ এইটো ষ্টুডেণ্টৰ জিও ৰেজিষ্ট্ৰেশ্যনটো লাগিব প্ৰথমে জিও ৰেজিষ্ট্ৰেশ্যনটো মই চাই আছোঁ ৰ'ব চাই হয় জিও নম্বৰটো চাই মই লিখি আছোঁ হয় জিও ৰেজিষ্ট্ৰেশ্যনটো লিখাৰ পিছত ৰাইট চাইডত ছিজন কিমান চনত হৈছিল 15-16 জিও ৰেজিষ্ট্ৰেশ্যনটো হৈছিল গতিকে এপিয়াৰ ফৰ চেমিষ্টাৰ ফিফ্থ চেমিষ্টাৰ আহিল কেণ্ডিডেট টাইপটো মই এৰিয়াৰ দিছোঁ এৰিয়াৰ দিয়াৰ পিছত টাইপ অফ কোৰ্চটো দিব লাগিব জেনেৰেল নে মেজৰ দিছোঁ মই মেজৰ দিয়াৰ পিছত ৰোল কোডটো কিমান ৰোল কোডটো লিখিছোঁ লিখাৰ পিছতে ৰাইট চাইডত আছে ৰোল নংটো লিখিছোঁ চাব হয় ৰোল নম্বৰটো লিখিছোঁ ৰোল নং লিখাৰ পিছত ৰোল নম্বৰটো ভেৰিফাই কৰিব লাগিব যে ভেৰিফাই মাৰাৰ পিছত যদি সঁচাকৈ ঠিক আছে ৰোল নম্বৰটো তেতিয়া শ্ব' কৰিব এতিয়া চাওক নামটো শ্ব' কৰিব হয় নামটো শ্ব' কৰিছে ইফ ইউৰ নেম ইজ কাৰেক্ট প্লিজ দ্য প্ৰচিড মাৰাৰ পিছত আৰু এনেকুৱা প্ৰচিড আৰু একবাৰ মাৰিব লাগিব হয় প্ৰচিড মাৰাৰ পিছত আৰু একবাৰ প্ৰচিড মাৰিব লাগিব চাওক আৰু একবাৰ প্ৰচিড মাৰিব লাগিব হয় প্ৰচিড মাৰাৰ পিছত এনেকুৱাকৈ অলপ সময় লয় কিন্তু হয় এনেকুৱা আহিব ছাবজেক্টটো আহিব পাৰ্চনেল ডিটেইলছ গ'ল এতিয়া যিহেতু একাডেমিক ডিটেইলছৰ পিছত একাডেমিক ছাবজেক্ট ডিটেইলছ আহিছে গতিকে ছাবজেক্ট কি আছিল ফিফ্থ চেমৰ এৰিয়াৰ সেইটো লিখিব লাগিব পলিটিকেল আছিল মই পলিটিকেল লিখিছোঁ লিখাৰ পিছত ৰাইট চাইডত চাব য়েছ ন কোনটো থিয়ৰী পেপাৰ 1 না থিয়ৰী পেপাৰ 2 কোনটোত আপোনালোকে ৰেপিড বেক আহিছে সেইটোত দিব লাগিব যিটোত দিব সেইটোত য়েছ মাৰি দিব লাগিব গতিকে পলিটিকেলৰ 2 নম্বৰ পেপাৰত আহিছে য়েছ মাৰি দিছোঁ আৰু এডুকেশ্যনতো 2 নম্বৰ পেপাৰত আহিছে য়েছ মাৰি দিছোঁ ডিক্লেৰেশ্যনত ক্লিক মাৰি ছাবমিট এপ্লিকেশ্যন মাৰিব লাগিব ছাবমিট মাৰাৰ পিছত ফাইনেল এটা ফৰ্ম আহিব হয় এনেকুৱা ধৰণৰ ফাইনেল ফৰ্মটো এতিয়া ভালকৈ চাব লাগিব আপোনালোকে ক'ৰবাত ভুল আছে নে নাই যদি ভুল আছে এতিয়া শুদ্ধ কৰাৰ লাষ্ট চান্স এটা আছে আৰু যদি ভুল নাই তেতিয়াহ'লে ফাইনেল ডাউনলোডটো মাৰিলে হ'ল এনেকুৱা হোৱাৰ পিছত ধুনীয়াকৈ চোৱাৰ পিছত তলত চাব হয় তলত ধুনীয়াকৈ লিখা আছে তলত লিখা আছে বেক এণ্ড এডিট ডিটেইলছ নাইবা ডাউনলোড চালান ডাউনলোড এপ্লিকেশ্যন যদি ভুল আছে তেতিয়াহ'লে বেক এণ্ড এডিট ডিটেইলছত মাৰিব লাগিব নহ'লে ডাইৰেক্ট ডাউনলোড চালান ডাউনলোড এপ্লিকেশ্যনত মাৰিব লাগিব ডাউনলোড এপ্লিকেশ্যনত আৰু চালানত মাৰাৰ পিছত লগে লগে দুটা বস্তু ডাউনলোড হ'ব আৰু সেইটো মাৰি লৈ কলেজত জমা দিব লাগিব গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিছে তথাপিও জনাব আৰু যদি বেয়া লাগিছে তথাপিও জনাব আৰু ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ